গুড মৰ্ণিং। কালি আমি শিকিছিলোঁ দীৰ্ঘইলৈকে দীৰ্ঘইটো কেনেকৈ লিখিব লাগিব, অ। আজি আমি শিকিম হ্ৰস্ব। ইয়াত নিয়মখিনি দিয়া আছে। প্ৰথমতে কেনেকৈ লিখিব লাগে, দ্বিতীয়তে কেনেকৈ দিব লাগে, তৃতীয়তে কেনেকৈ দিব লাগে, চতুৰ্থতে কেনেকৈ দিব লাগে আৰু 5 নম্বৰ নিয়মত গৈ হ্ৰস্বটো পূৰা হৈ যাব। এতিয়া আমি ইয়াত চিন দিম, আঁচ টানিম, তাৰপিছত ইয়াত টি বনাই দিম। ইয়াৰ পিছত 3 নম্বৰ নিয়মত যেনেকুৱা আছে, চিনটো লগাই ইয়াত উল্টা 1 এটা বনাই দিম। তাৰপিছত ইয়াৰ পৰা আনি ইয়াত লগাই দিম। ওপৰত এছৰ নিচিনা চিনটো দিম। হ'ল এতিয়া আমাৰ হ্ৰস্ব। চোৱা মই আকৌ কেনেকৈ কৰি আছোঁ। এনেকৈ দি পেলাই ইয়াত ৰখাই ইয়াত লগাই দিবা। তাৰপিছত ওপৰত এছৰ নিচিনা এটা চিন লগাই দিবা। এয়া হ'ল আমাৰ হ্ৰস্ব। এতিয়া আৰু এটা চোৱা, বহুতে এইটো ভুল কৰে। হ্ৰস্বৰ চিনটো য'ৰ পৰা ষ্টাৰ্ট হয় তাৰ পৰাই দি দিয়ে। চিনটো আচলতে এইটো ভুল হ'ব। আমি ওপৰৰ চিনটো অলপ আঁতৰাই দিব লাগে। এইটো হৈছে শুদ্ধ নিয়ম। ঠিক তেনেকৈ হ্ৰস্বইটোতো তেনেকুৱা, বহুতে ফুটাৰ পৰা চিনটো দি দিয়ে, কিন্তু ইয়াৰ পৰা নহ'ব, অলপ আঁতৰাই হ'ব। ঠিক তেনেকৈ দীৰ্ঘইটো ফুটাৰ পৰা দিব নিদিয়ে, ফুটাৰ পৰা দিব নহ'ব। ইয়ালৈ আনি তাৰপিছত ইয়াত দিলে হ'ল আমাৰ দীৰ্ঘইটো। এতিয়া দীৰ্ঘইটো কেনেকৈ লিখিব লাগে, দীৰ্ঘইটো একেবাৰে হ্ৰস্বৰ নিচিনা আমি বনাম নিয়মখিনি দিয়া মতে। তাৰপিছত আমি এতিয়া আৰম্ভ কৰোঁ। চেইন দিম, তাৰপিছত এইটো হ্ৰস্বও বনাম। বনাই পেলাই আমি ইয়াৰ পৰা এক্সট্ৰাকৈ এটা চিন লগাই দিম আৰু ওপৰত এটা ওলোটা এচ দি দিম। এয়া হ'ল আমাৰ দীৰ্ঘ উ। চোৱা আকৌ কৰি আছে, প্ৰথমতে হ্ৰস্ব বনাব লাগে, তাৰপিছত এটা চিন এক্সট্ৰাকৈ ইয়াত জোৰা লগাব লাগে। এয়া হ'ল আমাৰ দীৰ্ঘ উ। চোৱা আকৌ কৰি আছোঁ মই, ভালকৈ চাই যাবা কেনেকৈ কৰিব লাগে। এতিয়া হ'ল ৰিলৈ। ৰিটো কেনেকৈ আমি বনাম, ইয়াত নিয়মবোৰ দিয়া আছে। প্ৰথমতে, দ্বিতীয়তে, তৃতীয়তে আমি কেনেকৈ লিখিব লাগে। চোৱা ৰি বনাই আছোঁ। প্ৰথমতে ইয়াত ওপৰৰ নিয়মমতে 1 নম্বৰ নিয়মমতে দিবা। তাৰপিছত ইয়াৰ পৰা আনিবা, আনি পেলাই ইয়াত লগাই দিবা। লগাই পেলাই এয়া হ'ল আমাৰ ৰি। তাৰপিছত আকৌ কৰি আছোঁ। চোৱা এনেকৈও দিব পাৰিবা, প্ৰথমতে আঁচটো দি ল'ব পাৰিবা। তাৰপিছত এয়া হৈ গ'ল আমাৰ ৰি। চোৱা মই আকৌ বনাইছোঁ। ৰিটো কেনেকৈ বনায় হ'ল। এতিয়া আমি এ লৈ ইয়াত নিয়মবোৰ দিয়া আছে। প্ৰথমতে কেনেকৈ দিব লাগে, দ্বিতীয়তে, তৃতীয়তে, তাৰপিছত ঐটো কেনেকৈ দিব লাগে, ইয়াত নিয়মখিনি দিয়া আছে। তোমালোকে নিয়মমতে কৰি যাবা। প্ৰথমতে ফুটা এটা দিবা, তাৰপিছত ফুটাৰ পৰা ওপৰ পিনে চিনটো লৈ যাবা। দ্বিতীয় নিয়মত যেনেকৈ আছে, ফুটাৰ পৰা ওপৰ পিনে চিনটো লৈ যাবা। লৈ পেলাই আকৌ তলপিনে চিনটো আনিবা। তাৰপিছত ইয়াত ওলোটাকৈ এছ লগাই দিবা। এয়া হ'ল আমাৰ এ। আকৌ চোৱা কেনেকৈ কৰি আছোঁ। এয়া হ'ল আমাৰ এ।
ঐটো কেনেকৈ কৰিব লাগে, ঐটো একেবাৰে এৰ নিচিনা বনাবা প্ৰথমতে। তাৰপিছত ওপৰত এটা এচ লগাই দিবা, ওলোটা এচ। এনেকুৱা এয়া হ'ল আমাৰ ঐ। এতিয়া আমি আহোঁ ওলৈ আৰু ঔ। প্ৰথমতে কেনেকৈ দিব লাগে, দ্বিতীয়তে, তৃতীয়তে, চতুৰ্থতে ইয়াত নিয়মখিনি দিয়া আছে। আমি এতিয়া লিখা আৰম্ভ কৰোঁ। ফুটা দিবা, দি পেলাই ঘূৰাই আনিবা, আনি পেলাই ইয়াত এটা ফুটা দিবা, আকৌ ইয়াত লগাই দিবা। ঠিক এনেকুৱা কৰিব লাগে। তাৰপিছত আমি ঔটো আনো। ঔটো ওৰ নিচিনা হ'ব, অকল ওপৰত এটা এচৰ নিচিনা লগাই দিব লাগে।